নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোতে কংকনা লাইফষ্টাইলত। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিকালি মানুহৰ চুলিৰ আগফাটা সমস্যাটো বহুত হৈছে, বিশেষকৈ মহিলাসকলৰ। যিহেতু মোৰো ফাটে, চুলি বহুত ফাটে, বিশেষকৈ ঠাণ্ডা দিনত বেছি ফাটে। আৰু মই ষ্ট্ৰেট কৰিছিলোঁ চুলিখিনি। ষ্ট্ৰেট কৰাৰ পাছত এনেকুৱাই বেয়া হ'ল, এনেকুৱাই বেয়া হ'ল, মোৰ চুলিখিনি ক'বলৈ ভাষা নাই আৰু। এতিয়া দেখিছে এইবিলাক গজি আহিছে, গজি আহি পেলাই চুলিখিনি একদম কিবা নিচিনা দেখা হৈ গৈছে। আৰু আজিকালি সকলোৱে চুলি ষ্ট্ৰেট কৰে, এইটো একদম কমন হৈ গৈছে, ষ্ট্ৰেট কৰিবই। আৰু মোৰো ষ্ট্ৰেট কৰি লৈছোঁ চুলিখিনি। মোৰ কাৰ্লি আছিলে, বহুত বেয়া আছিলে চুলিখিনি। এতিয়া বাৰু অকণমান দেখিব ভালে লাগে, তেতিয়া বহুত বেয়া লাগে। যেতিয়া আমি ষ্ট্ৰেট কৰি আহোঁ, ষ্ট্ৰেট কৰি অহাৰ পিছত 2-3 মাহৰ কাৰণে স্পা যেতিয়া আমি কৰি থাকোঁ তেতিয়ালৈকে চুলিখিনি ধুনীয়া হৈ যায়। যেতিয়া আমি স্পা কৰিবলৈ বাদ দিওঁ তেতিয়া চুলিখিনি আমাৰ শুকান আৰু আগ ফাটিবলৈ আৰম্ভ কৰে। মোৰ তেনেকুৱা হৈ গ'ল। মই বেছি স্পা নকৰিলোঁ, এমাহমানহে স্পা কৰিলোঁ। ইমান স্পা কৰিবলৈ মন নগ'লে। তেতিয়া মই ভাবিলোঁ মই কি কৰোঁ চুলিখিনি। তেনেহ'লে ভাবি মই এটা হোম ৰেমেডি আৰম্ভ কৰিলোঁ। আজি আপোনালোকক সেই ৰেমেডিটো আপোনালোকক দিম। আপোনালোকে যদি ভাল পায় ব্যৱহাৰ কৰিব আৰু সুফল পাব। মই ব্যৱহাৰ কৰি আছোঁ, বহুত সুফল পাইছোঁ। মই এতিয়া আগফাটা। ইয়াৰ কাৰণে আমাক প্ৰয়োজন হ'ব এল'ভেৰা জেল। মই আয়ুৰ্বেদিক এল'ভেৰা জেল লৈছোঁ, আপোনালোকে পতঞ্জলি এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব পাৰে। এচামুচ লৈ ল'ব। তাৰপাছত আপোনালোকে চিৰাম ব্যৱহাৰ কৰিব। মই ষ্টিক্সৰ চিৰামটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ চিৰাম ল'ব পাৰে। তাৰপিছত লাগিব আমাক মৌজোল এচামুচ। মৌজোলটো আমাৰ বহুত ভাল চুলিৰ কাৰণে, মইশ্চাৰাইজিং কৰাত সহায় কৰিব। তাৰপিছত ল'ব আপোনালোকে নাৰিকল তেল এচামুচ। নাৰিকল তেল এচামুচ লোৱাৰ পিছত আপোনালোকে কণ্ডিশ্যনাৰ ল'ব। মই ইয়াত ট্ৰেছমি কণ্ডিশ্যনাৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ যি চেম্পু ব্যৱহাৰ, বস্তুখিনি আপোনালোকে ধুনীয়াকৈ মিহলি কৰি ল'ব। মোৰ চুলিখিনি একদম ঝাৰুডালৰ নিচিনা হৈ গৈছিলে, যে ইমান যে বেয়া লাগে দেখিবলৈ, নহয় ক'বলৈ আৰু কি কওঁ। ব'লক তেনেহ'লে ৰেমেডিটো ট্ৰাই কৰোঁ। ত্ৰিছ মিনিটমান সময় ৰাখিব। তাৰপিছত মাথাটো আপোনালোকে ভালদৰে ধুই দিব। এতিয়া চাওক মোৰ চুলিখিনি কিমান চফ্ট দেখাইছে। এনেদৰে আপোনালোকে ঘৰতে ব্যৱহাৰ কৰিব এই পেকটো। পাৰ্লাৰ নোযোৱাকৈ আপোনালোক ধুনীয়া হৈ থাকিব চুলিখিনি। যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।